নমস্কাৰ আৰে ক্লাছত আমাৰ চেনেলটোলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও জিলাৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2022ৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ। তোমালোকে ইংলিছ গ্ৰামাৰ, জেনেৰেল সায়েন্স, সোশ্যাল সায়েন্স আৰু জেনেৰেল মেথামেটিক্সৰ MCQৰ ওপৰত বহুত কৰি ভিডিঅ' আপলোড কৰা হৈছে। গতিকে যিসকলে সেই ভিডিঅ'কেইটা চোৱাই তোমালোকে ডিছক্ৰিপশ্যনত দিয়া লিংক বা আই বটন ক্লিক কৰি পেলাই বা প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'কেইটা চাব পাৰিবা। লগতে এই কুৱেশ্যন পেপাৰখনৰ PDF লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা তোমালোকে এই পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া তোমালোকে এই কুৱেশ্যন পেপাৰখন চাই যোৱা আৰু কোনোবা কুৱেশ্যন যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, সেই কুৱেশ্যনকেইটা সলিউশ্যন মই নেক্সট ভিডিঅ'ত কৰি দিম। চোৱা কি কুৱেশ্যন নগাঁও ডিষ্ট্ৰিক্টত আহিছিলে। এইখিনি আছিলে কুৱেশ্যন পেপাৰখন। গতিকে আজিৰ ভিডিঅ'ত এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে লৈ আহিছিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত বেলেগ কুৱেশ্যন পেপাৰ এখন দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি তোমালোকৰ এই ভিডিঅ'টো চালে ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আৰু এই ক্লাছত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।